Hi friends, our channel Clear Concept le আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি লওক। ম্যাথছ অৰ্থাৎ গণিত আমাৰ চাৰিওফালে আছে। বিল্ডিং, ট্ৰান্সপোৰ্ট, টেকনলজি, মেডিচিন, তাৰ উপৰিও কাপোৰ আৰু খাদ্য, নাম্বাৰ, মেজাৰমেণ্ট আৰু ক্যালকুলেশনৰ ওপৰত নিৰ্ভৰ কৰে। হাই ডেন্সিটি মেটেলেৰে নিৰ্মিত জাহাজ এখন পানীত কেনেকৈ উপঙি থাকে। শিলগুটি পানীত ডুব যায় কিয়? 2000 বছৰ পূৰ্বে গ্ৰীক মেথমেটিচিয়ান আৰ্কিমেডিছে এটা সূত্ৰ ব্যাখ্যা কৰিছিল, যাক আৰ্কিমেডিছ প্ৰিন্সিপাল হিচাপে জনা যায়। এটা বাকেট পানীৰে পৰিপূৰ্ণ কৰি থোৱা আছে। যদি আমি এটা বল বাকেটটোত ঢালি দিওঁ, বলটো উপঙি থাকে। আৰ্কিমেডিছৰ মতে পানীত উপঙি থকা যিকোনো এটা বস্তুৱে গ্ৰেভিটিৰ বিপৰীতে এটা ঊৰ্ধ্বমুখী বলৰ দৰে ফৰ্চটোকে ভায়ান্সি বা আফথ্ৰাষ্ট বুলি কোৱা হয়। ধৰা হওক বলটোৰ কাৰণে যদি বাকেটৰ পৰা পানী তললৈ বাগৰি পৰে, তাকে বলটোৰ ডিসপ্লেসমেন্ট বুলি কোৱা হ'ব। বলটোক এফেক্ট কৰা আফথ্ৰাষ্ট বলৰ দ্বাৰা ডিসপ্লেস কৰা পানীৰ ওয়েটৰ সমানেই হ'ব। এই কাৰণে এখন নাৱে 1000 মিটাৰ পানী ডিসপ্লেস নকৰালৈকে ডুব গৈ থাকিব, যেতিয়ালৈকে নাওখনৰ আফথ্ৰাষ্ট আৰু ওয়েট সমান নহয়। ঠিক তেনেকৈ যদি এটা শিলগুটি পানীত পেলোৱা হয়, যেহেতু ইয়াৰ ডেন্সিটি বহুত বেছি কিন্তু ইয়াৰ সাইজ সৰু, সেই কাৰণে ই কম পানী ডিসপ্লেস কৰিব আৰু কম পানীয়ে কম বায়ান্সি প্ৰডিউস কৰিব। কম বায়ান্সিয়ে শিলগুটিটো উপঙাই ৰাখিব নোৱাৰি ডুব যাবলৈ দিব। এটা অবজেক্টৰ বায়ান্সি জাহাজখনৰ আকাৰ আৰু আকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে। জাহাজ এইটো কাৰণে উপঙে কাৰণ ইয়াৰ ওয়েট এটা ডাঙৰ এৰিয়াত বিস্তাৰিত হৈ থাকে, যিটো সম্পূৰ্ণৰূপে সলিড নহয়। ই এডাল মেটেল বাৰৰ দৰে কিন্তু ফুপুলা। এই কাৰণে ইয়াৰ ভিতৰৰ স্পেচবোৰে জাহাজখন উপঙি থকাত সহায় কৰে, সো জাহাজখনৰ ডেন্সিটি পানীতকৈ কম হৈ পৰে। আমি গণিতৰ ব্যৱহাৰ কৰি জাহাজ আৰু শিলগুটিৰ ডেন্সিটি উলিয়াই ইয়াৰ বায়ান্সিৰ অনুপাত লগাব পাৰোঁ। ফাইনেলি পানীত উপঙি থাকিবৰ কাৰণে আমাক বায়ান্সি বা আফথ্ৰাষ্ট লাগিব, আৰু এই আফথ্ৰাষ্ট তেতিয়াহে পোৱা যাব যেতিয়া এটা বস্তুৱে তাৰ ওয়েটৰ অনুপাতত পানী ডিসপ্লেসমেন্ট কৰিব পাৰিব। জাহাজৰ সম্পূৰ্ণ ওয়েট এটা বহল আকাৰত বিস্তাৰিত হৈ থাকে, সো ই বেছি পানী ডিসপ্লেসমেন্ট কৰিব পাৰে। এটা সৰু শিলগুটি ডেন্সিটি বেছি আৰু আকাৰ সৰু, সো ই বেছি পানী ডিসপ্লেসমেন্ট কৰিব নোৱাৰে, যাৰ কাৰণে ই ডুব যায়। Now these days, we can't do anything without thinking of mathematics. All of buildings, transport, technology, medicine, cloth and foods also are dependent on numbers, measurements and calculations. Today we are going to discuss why a ship can float but a stone or a metal rod sink in water. 2000 years ago, Greek mathematician Archimedes explained a principle which is known as Archimedes' principle. Let us consider a container full of water. If we put a ball at the container, the ball will float. According to Archimedes, when something resting in or on water, it feels an upward force which is known as buoyancy or upthrust force. If some water will be falls from the container due to the ball, the water that falls down will be called the ball's displacement. That means the upthrust or buoyancy felt by the ball is equal to the weight of the displaced water. So, if a boat is of 1000 kg, it will sink into the water until it displaces 1000 kg of water. In other words, the boat will be sink until its weight and the upthrust buoyancy exactly balance. As like that, if we put a stone on water, it will displaces less water because the stone has very high density and is small in shape and size. For a less displacement of water, it will produce less buoyancy. As a result, the buoyancy can't help to float the stone in water. The buoyancy and upthrust of an object is also dependent on the shape and size of the object. The ship floats in water because its whole weight is spread across a wide area of ocean, which is not completely solid. It's like a metal rod but hollow. That's why its inner space helps the ship to float, so the density becomes less than water. We can determine the buoyancy or upthrust of an object by using its density. Finally, an object needs enough buoyancy and upthrust to float in water. It's come when the object displaces water equal to the weight of the object.